এটা যোৱাকালি নিউজ এটা প্ৰকাশ পাইছিলে যে ইয়াতে অলপমান মাছৰ গাড়ী আগতকৈ যিমানখিনি মাছৰ গাড়ী আহিছিলে অলপ ইয়াতকৈ বেছি আহে, বাট যিখিনি মই ইনকুৱাৰী কৰি গম পাইছোঁ যে এইখিনি এটা ৰেগুলাৰ ইছ্যু এটাই হৈ আছে। এইটো এনেকুৱা নহয় যে হঠাতে বহুত ৰাইজ হৈছে বা এইটো ৰেগুলাৰ এটা ইয়াতে আমাৰ এইখিনি যিখিনি ৰাইজৰ লগত আলোচনা কৰি মই গম পালোঁ যে মাছৰ গাড়ীখিনি আমাৰ ইফালৰে লোৱাৰ বা এইখিনিৰ পৰাই যিখিনি আমাৰ ওচৰৰ অঞ্চলৰ পৰাই গাড়ীসমূহ আহি আছে। কিন্তু এটা ইয়াতে প্ৰব্লেম আজিকালিৰ ভিতৰতে নহয়, আগৰ পৰা এটা প্ৰব্লেম হৈ আছে যে ইয়াতে ৰাস্তাৰ দাঁতিত মানে অলপমান গাৰ্বেজ থকাৰ কাৰণে গাড়ীখিনি পাৰ্কিং কৰোঁতে মানে যিখিনি পানী পৰে, যোনটোৰ কাৰণে পৰিৱেশটো অলপমান লেতেৰা হৈ আছে, গাৰ্বেজ অলপ বেছি হৈ আছে, য'ৰ কাৰণে আপোনাৰ গাড়ীখিনি যদি পাৰ্ক কৰি দিয়ে তো মেইন ৰাস্তাত অলপমান গাড়ীখিনি মুভমেণ্টৰ প্ৰব্লেম হয়। প্লাছ এৰিয়াটো অলপমান কনজাষ্টেড হয়। ইয়াতে যোনখিনি ইয়াতে মাছ বজাৰ যিখিনি বহে, ইয়াৰ পৰা মই ৰাইজৰ পৰা গম পাইছোঁ যে ইয়াতে অকণমান ৰাতিপুৱাৰ ভাগত অলপমান ভিৰটো বেছি হয়। চ' সেইখিনি আলোচনা কৰিছোঁ এতিয়া আমি কি ধৰণে আগবাঢ়ি যাব পাৰোঁ ট্ৰেফিক মেনেজমেণ্টৰ থ্ৰুদিও, যে ইয়াতে এইটো আমাৰ যেনে মেইনলি ট্ৰেফিকটো প্ৰব্লেম হ'ব নালাগে। আৰু আমাৰ ইয়াৰে মাৰ্কেট কমিটি পৰিচালনা কমিটিৰ লগতো মই কথা পাতিলোঁ। সিহঁতে এটা ৰেছপনচিবিলিটি লৈছে যে এই জাবৰখিনি যিখিনি ইয়াতে লেতেৰা হৈছে সেইখিনি অতি শীঘ্ৰে প্ৰশাসনৰ সহযোগত কি ধৰণে আমি চাফ চিকুণটো ইয়াতে ৰাখিব পাৰোঁ। ইয়াতে খালী মাছ বুলিয়ে নহয়, বিভিন্ন ধৰণৰ জোতা চেণ্ডেল সেইখিনিও ইয়াতে অলপমান ৰাস্তাটো অলপমান লেতেৰা হৈ আছে। সিহঁতে টাইমলি সিহঁতে চাফা কৰি থাকে, কিন্তু হয়তো সদায় বা সেই চাফ চিকুণটো মেইনটেইন হোৱা নাই। চ' আমি সেইটো এটা আলোচনা কৰি আছোঁ। মই নিজে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ লগতো এইটো বস্তুটো যোগাযোগ কৰিম যে কি ধৰণে এইটো মানে আমি চাফ চিকুণটো বচাই ৰাখিব পাৰোঁ, যেনে যাতায়াতত মানে আমাৰ যিখিনি নৰ্মেল পাব্লিক হয় সেইখিনি যেনে এফেক্টেড নহয়। ছাৰ, যোৱাকালি ওলোৱা বাতৰিটোৰ সন্দৰ্ভত কি মতামত? নাই, সেইটো বাতৰি একো মতামত মই ইয়াতে দিব নোৱাৰিম, কাৰণ কি সেইটো আমি অল টোটেল এইটো ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ এইটো চাব। আৰু এইটো মই যিখিনি গম পাইছোঁ যে সেইখিনি আপোনাৰ এইখিনি এটা ৰেগুলাৰ বস্তু হয়, এইটো এটা হঠাৎ হোৱা বস্তু নহয়। ছাৰ, আমাৰ ইয়াতে এখন ডাঙৰ বৃহৎ বজাৰ আছে, গুৱাহাটী মহকুমা বজাৰ সমিতি। তাত কিন্তু ছাৰ এই মাছৰ যিবিলাক আমাৰ বনাই থোৱা আছে ছাৰ, কিন্তু ইয়াতে হৈ আছে, তাৰ বিষয়ে কিবা পদক্ষেপ ল'ব নেকি? তাৰে বিষয়ে মই এতিয়া প্ৰথমবাৰ যেতিয়া আহিছোঁ আজি মই সেই কথাটো গম পাইছোঁ যে আছে। এইটো মই ফাৰ্ডাৰ তাৰে অথৰিটিৰ লগত কথা পাতি চাম, আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ লগত কথা পাতি চাম যে কি ধৰণে, বাকী আপোনাৰ ৰাইজৰো ছাপৰ্ট লাগিব। যদি কিবা ধৰণৰ অসুবিধা হয় তেনেহ'লে নিশ্চয় তাতে পিছলৈ চিফ্ট কৰিব পৰা যদি কিবা সুবিধা হয় তেতিয়াহ'লেতো নিশ্চয় কৰিব লাগিব। গাড়ীবিলাকৰ পৰা যিবিলাক অতিৰিক্ত পানী আছে ছাৰ, সেইবিলাক পানী য'তে ত'তে পেলাই থৈ দিয়ে তেওঁলোকে। সেইটো বস্তু আমি বিবেচনা কৰিছোঁ, ইয়াতে ডিছকাছো কৰা হৈছে। এইখিনি আমাৰ মাৰ্কেটৰ কমিটিয়ে এটা দায়িত্ব লৈছে যে তেখেতে ইয়াতে পানীখিনি পেলাব মানা কৰিছে, আৰু সিহঁতে এটা কমিটি মনিটৰিং কৰিব, কাইলৈৰ পৰা আহিব কৰিব বুলি কৈছে, যে এই টীমটো মানে চাব যে ঠিক ধৰণে কামখিনি হৈ আছে নে নাই, যে ইয়াতে আহিছে পানী ইয়াতে পেলাইছে নেকি। সেইকাৰণে মোৰো ৰিকুৱেষ্ট এটা আছে যে আমাৰ ইয়াৰ কমিটি, মাৰ্কেট কমিটি, যিহেতু এইটো আমাৰ জিলা প্ৰশাসন বা কোনো ধৰণৰ মিউনিচিপালিটিৰ আণ্ডাৰত নহয়, এইটো ৰাজহুৱা এটা মাৰ্কেট এনেকৈ চলি আছে। চ' তেখেতৰ মোৰ ৰিকুৱেষ্ট আছে যে নিজৰ ফালে যিমান লাগে আমি প্ৰশাসনৰ পৰা হেল্প কৰি দিম, আমাৰ যেনে ইয়াতে একো ধৰণৰ যেনে পাব্লিকৰ প্ৰব্লেম নহয়। দ্য নিউজলেণ্ডছ, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।